নমস্কাৰ গাইজ, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। ষ্টেচন পালোহি প্ৰায় 5:30-6মান বজাতে ৰাতিপুৱাই পালোহি। এয়া টিকট কাটিবলৈ বুলি লাইন পাতি আছোঁ আৰু আমাৰ লগত কোন কোন আহিছে সেয়া আপোনালোকক দেখুৱাই দিছোঁ। ৰাতিপুৱা একোৱেই খুৱাই অহা নাই আৰু চাহকাপ ইয়াতে খোৱা হ'ল। এইফালে একদম গান গোৱা চলিয়ে আছে। মানে ইমান সময় ইমান দূৰ ৰাস্তা কিনো কৰি যাম বুলি আমি আটাই একদম যোনে যি পাৰিছোঁ যাৰ যি মনত আহিছে গান গাই গাই গৈছোঁ আৰু অকণমান মই নিজকেও দেখুৱাই দিছোঁ। এইফালে ফটো উঠাও চলি আছে, কাৰণ যেতিয়া ফুৰিবলৈ আহিছোঁ এই ফটো উঠিবইতো লাগিব। তাৰপাছত অনুভূতিয়ে আমাৰ কাৰণে ৰাতিপুৱাই পৰা ইমান কষ্ট কৰি ঘৰৰ মানুহক বনাব দি ৰুটি চব্জি কণী এইবিলাক আনিছে, তাইকতো ধন্যবাদ দিবই লাগিব। আৰু খাই বৈ লৈ আকৌ আমাৰ গান আৰম্ভ হ'ল। মানে কি গাইছোঁ একদম একো ঠিক নাই, কিন্তু খুব বেছি ভাল লাগিল, ফূৰ্তি কৰিলোঁ। দবাটো মানুহে যে আমাক উলিয়াই পঠিয়াই নিদিলে তাৰ বাবে একদম তেওঁলোককো ধন্যবাদ দিব লাগিব, কাৰণ আমি গোটেই ৰাস্তাটো ইমানেই চিঞৰিলোঁ আৰু এয়া উপস্থিত হ'লোহি প্ৰায় 5 ঘণ্টামানৰ মূৰত।